একেধাৰে ধৰ্ম প্ৰৱৰ্তক, ধৰ্ম প্ৰচাৰক, সমাজ সংস্কাৰক, সংগীতজ্ঞ, নৃত্য বিশেষজ্ঞ, শংকৰী নৃত্য সৃষ্টিকৰ্তা, বৰগীত ৰচক, নাট্যকাৰ, পৰিচালক, অভিনেতা, গায়ক, চিত্ৰশিল্পী, বয়নশিল্পী, এগৰাকী উৎকৃষ্ট সমাজ বিজ্ঞানী, সমন্বয়ৰ প্ৰতীক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক অসমীয়া সমাজত দ্বিতীয়বাৰ পৰিচয় কৰোৱাটো নিষ্প্ৰয়োজন। যদি কাৰোবাক পৰিচয় দিয়াৰ প্ৰয়োজন, সেয়া নিঃসন্দেহে অতি দুৰ্ভাগ্যজনক ঘটনা হ'ব। গুৰুজনাৰ এই সাৰ্বজনীন আৰু সৰ্বকালৰ অনুকৰণীয় আদৰ্শ, প্ৰজ্ঞা, কৰ্ম, সাধনা, শ্ৰেণীবিহীন ধৰ্ম, নিৰপেক্ষ দৃষ্টিভংগীৰ বাবেই চাগে তেৰাই জগতগুৰু হিচাপে আখ্যা লাভ কৰিছিল। আমি জনাত মহাপুৰুষ শংকৰদেৱৰ বাহিৰে বিশ্বত এনে এগৰাকীও ধৰ্মগুৰু নাই, যিয়ে ধৰ্ম, আধ্যাত্মিক চিন্তাৰ খোৰাক, নৈতিকতা আৰু ধৰ্মীয় আচৰণবিধি দি যোৱাৰ উপৰিও এটা জাতিক ভাষা, সংস্কৃতি আৰু পৰিশীলিত আৰ্থ সামাজিক ব্যৱস্থা এটা প্ৰৱৰ্তন কৰি যাব পাৰিছে। মহাপুৰুষ শংকৰদেৱ আৰু প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে পঞ্চদশ, ষষ্ঠদশ শতিকাতে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মই বৰ অসমৰ চতুৰ্দিশে যি নৱজাগৰণৰ সৃষ্টি কৰি গ'ল, আজি 500 বছৰ পিছতো অসমীয়া সমাজ জীৱন আৰু জাতীয় সংস্কৃতি তাৰ আবেষ্টনীৰ পৰা মুক্ত হ'ব পৰা নাই আৰু অনাগত দিনতো নোৱাৰিব বুলি আমি নিশ্চিত। কিয়নো গুৰু দুজনাক একাষৰীয়া কৰিলে অসমীয়া ভাষা, কৃষ্টি আৰু সমাজ জীৱনে ঐতিহ্য হেৰুৱাই পেলাব। অসমৰ সমাজ ইতিহাসত শ্ৰীমন্ত শংকৰদেৱ এক চিৰযুগমীয়া ব্যক্তিত্ব, যি ব্যক্তিত্বক বাদ দি অসম আৰু অসমীয়াৰ কোনো কথাই আলোচনা কৰা অসম্ভৱ। আমি সকলোৱে জানো যে শংকৰদেৱৰ যুগটো বৰ শান্ত, সমাহিত আৰু সুস্থিৰ পৰিৱেশ মুঠেও নাছিল। সেই সময়ছোৱাত অসমত সংঘাত, সংঘৰ্ষ, হিংসা আৰু যুঁজ বাগৰৰ যুগ আছিল। ঐক্য সম্প্ৰীতিটো দূৰৰে কথা, ইখন ৰাজ্য সিখন ৰাজ্যৰে যুদ্ধ বিগ্ৰহ, ইটো জাতিৰ সৈতে সিটো জাতিৰ মাজত আছিল তীব্ৰ দ্বন্দ্ব কৰিয়া। এনে এক অস্থিৰ পৰিৱেশ জীৱনৰ শংকাৰ বাবে স্বয়ং গুৰুজনাই কেইবা ঠাইও সলনি কৰি ফুৰিব লগা হৈছিল। তাৰ মাজতো এশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি সমন্বয় গঢ়ি এক ঈশ্বৰৰ নামত শৰণ দিয়াটো কিমান দূৰ কাৰ্য আছিল, তাক আজিও অনুমান কৰিব পাৰি। তাৰ পিছতো গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দখাই শিষ্য হৈ অসমৰ ইতিহাসৰ কালজয়ী চৰিত্ৰ হৈ ৰ'ল। অসমৰ ইতিহাসত শংকৰী যুগ মানেই নৱ অভ্যুত্থানৰ যুগ, যি যুগতে অসমীয়া জাতি আৰু সংস্কৃতিয়ে সুদৃঢ় হৈ গঢ় লৈ উঠিছিল। অসমৰ ধৰ্মীয় জীৱন, সমাজ জীৱন, ভাষা, সাহিত্য, কলা, সংগীত সকলো দিশতে গুৰুজনাৰ প্ৰভাৱ আছিল চমকপ্ৰদ আৰু সৰ্বজনবিদিত। গুৰুজনাৰ ধৰ্ম আৰু আধ্যাত্মিক তত্ত্ব আলোচনাৰ বাবে আমি একেবাৰে উপযুক্ত ব্যক্তি নহয়, সেয়ে এই দিশটো এৰাই চলা হ'ল। তথাপি আজিৰ সমাজত অতি প্ৰাসংগিক বুলি ভবা গুৰুজনাৰ উদাৰ ধৰ্মনীতি আৰু প্ৰগতিশীল দৃষ্টিভংগীৰ দুটি উদ্ধৃতি সংলগ্ন কৰিব খুজিলোঁ। বৈষ্ণৱ ধৰ্ম পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ফুটক দায়া লোকৰ উন্নচিত। ভক্তি প্ৰদীপ। ভাগৱত শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত, নকৰিব নিন্দা আন শাস্ত্ৰক একান্ত। নিমি নৱসিদ্ধ সম্বাদ। এইবাৰ নিজেই নিজৰ বিচাৰ কৰোঁ আহক। আপুনি বা মই গুৰুজনাৰ আদৰ্শ বা নীতিবচন কিমান মানি চলিছোঁ, ফলাফল নিজৰ হাততে আছে। কিয়নো আনক ঠগি দিলেও নিজক ঠগিব নোৱাৰি। আজি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 572 সংখ্যক আৱিৰ্ভাৱ তিথি। পবিত্ৰ দিনটোত গুৰুজনালৈ ভক্তিভৰা সেৱা নিবেদিলোঁ। কৃষ্ণ।
गुरु करा हरबाको न करा जाके नाही केहू पामा तुहारी शरणे रेणुका तकोती बारे को करू प्रा